আমি আগৰ পৰাই ওয়েলকাম কৰিছোঁ আৰু হাগ্ৰামা ছাৰে আমাক নিৰ্দেশ দিছে যে সকলোকে ল'ব লাগে। BTC ইলেকশ্যনত যি হৈ গ'ল, গালি গালাজ নিজৰ মাজত হওক, সকলোকে পাহৰি পেলাই ক্ষমা কৰি পেলাই আমি একেলগে আগবাঢ়ি যাম। BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা যিমান আছে এই উন্নতিৰ কাৰণে কাম কৰিবৰ কাৰণে আমাৰ হাগ্ৰামা মহিলা বিচাৰক ছাৰে আমাক মাতিছে আৰু সেইটো কাৰণে আমি আমাৰ যি আজি MCLA ডাঙৰীয়াসকল, এক্স MCLA ডাঙৰীয়াসকল, ফৰ্মাৰ MCLA এইবিলাকক আমি মাতিছোঁ, সকলোকে মাতিছোঁ আৰু হাগ্ৰামা ছাৰে এটা বাণী কৰিছে, ফৰগিভ এণ্ড ফৰগেট। এই কথাটো মই বিভিন্ন মিটিঙত কৈ আছোঁ যে ফৰগিভ মানে ক্ষমা কৰক আৰু পাহৰি যাওক। আগৰ ঘটনাবিলাক যি হৈছে, যি আমাৰ মাজত হৈছে, এইবিলাক গোটেই ৰাইজৰ স্বাৰ্থত আৰু BTCৰ স্বাৰ্থত এইটো পাহৰি পেলাই আমি নতুন BTC গঢ়িবৰ কাৰণে প্ৰস্তুত হৈছোঁ হাগ্ৰামা ছাৰৰ নেতৃত্বত। আৰু মই চিৰাং ডিষ্ট্ৰিক্ট BPF-ৰ হৈ পেলাই আমাৰ চাওৰাইগ্ৰা বসুমতাৰী ডাঙৰীয়া, আমাৰ ফৰ্মাৰ EM আৰু BJPৰ পৰা আমাৰ MCLA প্ৰভাত বসুমতাৰী ডাঙৰীয়া আৰু বিভিন্ন যিমান আছে সকলোকে চিৰাঙত যিমান আহিব আমি সকলোকে আদৰি ল'ম। লাহে লাহে শেষ হ'ব। এতিয়ালৈকে 20% আছে, এতিয়ালৈকে 20% আছে, প্ৰায় 80% আহি গ'ল। আৰু আজি আমাৰ ইহঁতে চাওৰাইগ্ৰা বসুমতাৰী আহিলে, তেখেতে কিয় আহিলে? নমিনেশ্যনত সেইদিনাখন ৰঞ্জিত বসুমতাৰীৰ লগত আছিল, নমিনেশ্যনটো বেছি দিন হোৱা নাই। নমিনেশ্যনত থকাৰ পিছতে গোটেই কথাটো তেখেতে বুজি পালে আৰু ফিল্ডত চালে যে বিভিন্ন কৰ্ণাৰত গোটেই আমাৰ চিডলি চিৰাং 19টা বাৰ চিডলি চিৰাঙৰ গোটেই ঠাইত তেখেতে ঘূৰিছে, ঘূৰি পেলাই পাব্লিকৰ অপিনিয়ন লৈছে, চাইছে যে দেখিলে যে আমাৰ যি কেণ্ডিডেট পানীৰাম ব্ৰহ্ম ডাঙৰীয়া তেখেতে একেবাৰে জিকাটো নিশ্চিত, আজিৰ দিনত নিশ্চিত। তো আমি জিকিম, বহুত ভোটৰ ব্যৱধানত আমি জিকিম। এইটোকে আজিৰ আপোনালোকে দেখিছে, এইটোৱে আমাৰ প্ৰমাণ। আৰু কি ক'ব লগা একো নাই। এইটোৱে আজিৰে চাওৰাইগ্ৰা প্ৰবাদ আহা, এইটোৱে আমাৰ প্ৰমাণ হৈ গ'ল। এতিয়াতো লিডাৰবিলাকে জইনিং কৰিব, লিষ্টটো মোৰ লগত আছে। জাষ্ট লিডাৰবিলাকে মেইন লিডাৰবিলাকে 8জন আজি জইনিং কৰিব। পাব্লিক বহুত হিচাপ নোহোৱা। আজিও নিচিমাত ভোট কৰিলোঁ মই আৰু বিভিন্ন 4টা সমষ্টিতে চবেই কৰিছে, আমাৰ দায়িত্ব লোৱা মানুহবিলাকে চবেই কৰিছে। ধন্যবাদ।